নমস্কাৰ দীপা জোন অসমীয়া জীয়াৰী চেনেলটোলৈ মই দীপাই আপোনালোকক স্বাগতম জনাইছোঁ। মই অলপ দিন আগত ফেচবুকত এই ফুলৰ ফটোকপি আপলোড কৰিছিলোঁ আৰু আহকচোন আজি মই এই ফুলটোনো কেনেকৈ বনাইছিলোঁ তাকে চাওঁ। সহজতে হয়, আপোনালোকে দেখিছে তো গোলাপ ফুলৰ এটা শ্বেপ বনোৱা হৈছে, সেয়া চাওক। এয়া মই সম্পূৰ্ণটোকে বনাই নেদেখাওঁ, পাতকেইটা আৰু দুইবাৰ এটা দেখাম। আহকচোন আমি চাওঁ কেনেকৈনো বনাওঁ। এই ফুলটো বনাবৰ কাৰণে আমাক লগা সূতা হৈছে এয়া থ্ৰেড, দেখা পাইছে এইডাল থ্ৰেড সেউজীয়া, লাইট পিংক এণ্ড য়েল্ল' কমি গৈছে খুব। এটা ফুল হ'ব গতিকে ৰাখিছোঁ, বেছি নালাগে। আৰু এটা সাপৰ চিজাৰ, পেন। ফাৰ্ষ্ট আমি সাপৰটো দি তেনেকৈ ৰাখি ল'ম। 3টা বল বনাম আৰু পাত বনাম। ইয়াত মই আঁকি ল'লোঁ। কেমেৰা ধৰিব পাৰিছে নাই মই ঠিক ধৰিব পৰা নাই। ইয়াত 3টা পাত আঁকি লোৱা হৈছে। এতিয়া বেজি ভৰাই ল'লোঁ। 1 2 যিটো দি ভৰাইছিলোঁ তাৰ কাষেৰে এনেকৈ ভৰাই এইফালৰ এডাল এনেকৈ টানি দিম আৰু এইডাল তললৈ টানি দিম। আকৌ চাব এনেকৈ কাষেৰে ভৰাম। 1 2 2টা পাক দিব, মাত্ৰ বেছি নিদিব। আমাৰ 2টা নট হ'ল। ইফালে এটা বনাই দিম। এইটো আমাৰ 3টা নট হৈ গ'ল। এতিয়া আমি ইয়াক গোলাপ ফুলৰ শ্বেপত দিবৰ কাৰণে এনেকৈ ল'ম। তাৰ পৰা বেজিটো উঠাই 1 2 3 4 5 6 7 8 9 10 এই 10টা আমি পাক দিলোঁ। 11টা দি দিলোঁ। টানিম। এইটো হৈ গ'ল আৰু তেনেকৈ এফালেদি পকাব, কাষেৰে পকাই ইফালে টানি দিলে আমাৰ এটা হৈ গৈছে। পাহি এটা হৈ গৈছে। তাৰ পাছত কি কৰিব চাওক, এই পাহিটোৰ ইণ্ডৰ অকণমান আগত ল'ব এনেকৈ। সম্পূৰ্ণ আকৌ 10টা পাক দিব। পাক দিয়াৰ পাছত আকৌ আৰু এতিয়া মই এনেদৰে গোটেইটো বনাই ল'ম। এইটো চাওক, এপাহ ফুল হৈ গৈছে। এতিয়া মই এটা পাত বনাই দেখুৱাইছোঁ।
মই আপোনালোকক 10টা পাক লৈ দেখুৱাইছিলোঁ। ফুলটোত আপোনালোকে নিজৰ অনুসাৰে বহাই ল'ব পাৰে। ফুলটো ডাঙৰ কৰোঁ বুলি ক'লে ডাঙৰ কৰি ল'ব পাৰে, আৰু যদি বহাই লয় তেতিয়া কম পাকতে ফুলটো হৈ যায়। এনেকৈ আমি সম্পূৰ্ণ পাতটো বনাই ল'ম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মই ইউটিউবত নতুন। মোৰ চেনেলটোত লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।